হেল্ল' মই অসমী ধ্যান প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান ভালে আছোঁ, আশা ৰাখিছোঁ আপোনালোকো ভালে আছে। এতিয়া সন্ধিয়াৰ সময়, মই চাকি বন্তি দি সকলো কাম কাজ কৰি লৈ চাকি বন্তি দি ঘৰৰ সকলো সদস্যকে চাহ পানী দি মই বৰ্তমান অকণমান আপোনালোকৰ সন্মুখত বহিছোঁ দুআষাৰ কথা পাতি গীত গাম বুলি। কাৰণ কিমাননো আৰু দিনটোৰ সমস্যাৰ বিষয়ে বা জীৱনৰ সমস্যাবিলাকৰ বিষয়ে ভাবি থাকিম। সকলোবোৰ কাটি কৰি অকণমান সময় মই আপোনালোকৰ ওচৰত বহিছোঁ দুআষাৰ কথা পাতিম বুলি, মনটো ভাল লগাম বুলি। ভুল হ'লে ক্ষমা কৰিব। এতিয়া কথা হ'ল, আজি মই মোৰ গাঁওখনৰ বিষয়ে ক'ম। মোৰ গাঁওখনৰ মানুহবোৰ ইমান ধুনীয়া, ইমান মৰমীয়াল, ইমান মানে চেনেহৰ আদৰৰ, সেয়া মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰোঁ। আৰু মানুহখিনিক সংগ দিয়া হয়, মানুহখিনিও একদম শেষ পৰ্যায়লৈকে ইমানেই সংগ দিয়ে আৰু ইমানেই কাষত থাকে, ভাবি আচৰিত লাগে। আৰু মানুহখিনিক যদি মৰম দিয়া হয়, মানুহখিনিও বহুত মৰম দিয়ে আৰু বহুতেই ভাল। মই সেয়া ভাষাৰে কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিও সকলোৰে গাঁৱৰ মানুহখিনি তেনেকুৱা হওক আৰু হয়েই চাগে। তথাপিও মোৰ ফালৰ পৰাও কামনা কৰিছোঁ সকলোৰে গাঁৱৰ মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনিৰ নিচিনাই হওক, মৰমীয়াল, চেনেহ থকা, ঠিক তেনেকুৱা। সেয়ে মই মোৰ গাঁওখনৰ বিষয়ে মানে গাঁওখনৰ কাৰণে মই অকণমান গীত এটি গাব বিচাৰিছোঁ। ভুল হ'ব পাৰে, প্লিজ ক্ষমা কৰিব। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। আমাৰ গাঁও ভৰপূৰ তামোলেৰে, সেউজীয়া পথাৰেৰে, ভৰপূৰ তামোলেৰে, সেউজীয়া পথাৰেৰে, দূৰতে জিলিকি থকা আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। আমাৰ গাঁও দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা, টেকেৰি নহয় পিছ পৰা। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। আমাৰ গাঁও অতি আদৰৰ, অতি চেনেহৰ, অতি বুকুৰ আপোন। সেয়ে মই গাঁওখনৰ কাৰণে এই গীতটো গালোঁ। ইয়াতে ভুল হ'ব পাৰে, মোক ক্ষমা কৰিব। আৰু আমাৰ গাঁৱৰ মানুহখিনিয়ে ক'বচোন হয়নে নহয় মই কোৱাৰ দৰে। আমাৰ গাঁৱৰ মানুহখিনি বহুত ভাল, বহুত ধুনীয়া, বহুত আপোন, বহুত মৰমীয়াল আৰু একতাৰ ইমান ধুনীয়া বান্ধোন এটা আছে। এখন ঘৰৰ পৰিয়ালৰ দৰে গোটেইখিনি সদস্য থাকে, হয়নে নহয় ক'বচোন যোনে মোৰ ভিডিঅ'টো চায়। আৰু সকলোৰে পৰিয়াল, গাঁৱৰ মানুহবোৰ তেনেকুৱা হওক আৰু সকলোৱে একতাৰ দোলেৰে পাণ খাই থাকক, মৰমীয়াল হৈ থাকক, সুন্দৰ জীৱনতনো আৰু আছে কি নহয় জানো, মৰম আদৰ চেনেহে সকলো হয়। আৰু জীৱনটো এই আছে এই নাই, মৰমবোৰ থাকি যায়, সদায় থাকি যায়। কেতিয়াবা মনত পৰিলে মানুহজন এনেকুৱা আছিলে, মানুহজন এনেকুৱা ভাল আছিলে, এইখিনিয়ে নহয় জানো, বাকীখিনি চববোৰ পৰিয়ে যায়, চববোৰ ৰৈ যায়, একো লগত নাযায়, হয়নে নহয় কমেণ্ট কৰিবচোন। আৰু কওঁতে যদি মোৰ ভাৱনাত ভুল হৈছে, প্লিজ আপোনালোকে মোক ক্ষমা কৰি দিব। পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।